হাই ভিউৱাৰ্ছ, মই এই ভিডিঅ'টোত এটা নতুন ইউটিউব চেনেল কেনেকৈ খোলে বা ইউটিউব চেনেল এটা ভেৰিফাই কেনেকৈ কৰে তাৰ বিষয়ে আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ এই ভেৰিফাই কেনেকৈ কৰে তাৰ বাবে আমাৰ পোনপ্ৰথমতে যাব লাগিব আমাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত যাম আমি। তো আমাৰ যিকোনো এটা ব্ৰাউজাৰত গ'লেই হ'ল। তো মই যাম মোৰ মোবাইলত থকা এই গুগল ক্ৰ'ম ব্ৰাউজাৰ যিটো আছে তাত যাম। এই গুগল ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত এনেকুৱা এটা ফ্ৰণ্ট পেজটো আহিব আপোনাৰ আগত। অহাৰ পিছত এই ওপৰত যে তিনিটা ফুট দেখিছে এই তিনিটা ফুটত ক্লিক কৰিব। কৰাৰ পিছত আপুনি এই যে ৰিকুৱেষ্ট ডেস্কটপ ছাইট এইটো আপুনি ক্লিক কৰিব। কৰাৰ পিছত এইটো ডেস্কটপ হৈ গ'ল। এতিয়া ডেস্কটপ ছাইট হোৱাৰ পিছত আপুনি ওপৰত চাৰ্চ কৰিব ইউটিউব বুলি। এই ইউটিউব বুলি চাৰ্চ কৰাৰ পিছত আপুনি এনেকুৱা ফ্ৰণ্ট পেজটো আপোনাৰ আগত আহিব। অহাৰ পিছত আপুনি পুনৰ এই ওপৰত থকা www.youtube.com যিটো আছে তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ সন্মুখত বেলেগ এটা ফ্ৰণ্ট পেজ আহিছে, চাওক এনেকুৱা আহিছে। তো এই পেজটোৰ পৰা মই আকৌ ক্ৰ'ম যিটো আছে ক্ৰ'মত ক্লিক কৰিম। এই ক্ৰ'মত ক্লিক কৰাৰ পিছত মোৰ সন্মুখত চাওক এনেকুৱা এটা ফ্ৰণ্ট পেজ আহিছে। মই ভাবোঁ আপোনালোকৰ সন্মুখতো এনেকুৱা এটা ফ্ৰণ্ট পেজ আহিব। এনেকুৱা ফ্ৰণ্ট পেজটো অহাৰ পিছত আপুনি আকৌ এই তিনিটা আঁচ যি আছে এই তিনিটা আঁচত ক্লিক কৰিব। সেইটো অলপ জুম কৰি লওক। এইটো জুম কৰি লোৱাৰ পিছত যদি এনেকুৱা আছে যাতে মাই চেনেল আহিছে, এই মাই চেনেলত ক্লিক কৰক। মাই চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ফ্ৰণ্ট পেজটো আহিছে। এনেকুৱা ফ্ৰণ্ট পেজটো অহাৰ পিছত আপোনাৰ যিটো ছাবস্ক্ৰাইবাৰ্ছ আছে এই ছাবস্ক্ৰাইবাৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত বেলেগ এটা ফ্ৰণ্ট পেজ আহিব। চাওক এনেকুৱা ফ্ৰণ্ট পেজটো আহিছে। এনেকুৱা ফ্ৰণ্ট পেজটো অহাৰ পিছত আপোনাৰ ছাইডত যিটো এই ছাবস্ক্ৰাইবাৰৰ পিছত কমিউনিটি ছেটিং বুলি আছে তাৰ তলত যিটো আছে চেনেল, এই চেনেলত ক্লিক কৰক। চেনেলত ক্লিক কৰাৰ পিছত আপোনাৰ আগত বেলেগ এটা ফ্ৰণ্ট পেজ আহিব। চাওক এনেকুৱা মোৰ ইউটিউব চেনেল যিটো আছে তাৰ ফ্ৰণ্ট পেজটো আহিছে। এতিয়া আপোনালোকৰ আগত আপোনালোকৰ যিটো চেনেল সেই চেনেলটো আহিব। তো মোৰ আগত যিটো এইটো আহিছে, তো মই যিহেতু কৰি থৈছোঁ অলৰেডি মই ভেৰিফাই কৰি থৈছোঁ, তাৰ বাবে মোৰ আগত এনেকুৱা ফ্ৰণ্ট পেজটো আহিছে। আপোনালোকে যদি ভেৰিফাই কৰা নাই তেতিয়াহ'লে আপোনালোকৰ আগত বেলেগ এটা আহিব। মানে পেজটোতো এইটোৱে আহিব, হ'লেও মানে মোৰ ইয়াত লিখা আছে পাৰ্টনাৰ ভেৰিফাইড। মানে আপুনি যদি ভেৰিফাই কৰা নাই তেতিয়াহ'লে অকল আপোনাৰ তাত ভেৰিফাই বুলি আহিব। আৰু ভেৰিফাই বুলি যেতিয়া আহিব তেতিয়া আপুনি ভেৰিফাইত ক্লিক কৰি তাত আপোনাৰ পৰা ফোন নাম্বাৰ বিচাৰিব। ফোন নাম্বাৰ দিয়াৰ পিছত আপোনাৰ OTP আহিব, OTP মাৰিব। যদি আহে তেতিয়া আপুনি কৰাৰ পিছত সম্পূৰ্ণৰূপে আপোনাৰ চেনেলটো খোলা হৈ গ'ল। তাৰপিছত আপুনি ভিডিঅ' আপলোড কৰিলেই আপোনাৰ চেনেলটো হৈ যাব। তো মই ভাবোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।